काय খাইছো Good morning everyone. মোৰ অন্য এটি ভ্লগৰ বাবে আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছো। তো গাইজ এতিয়া মই গা পা ধুই ললো আৰু পাপা পাৰিলে তামোল বলক আপোনালোককো দেখাও। গাইজ এইকেইটা তামোল কাটি চালে আৰু এই ডাঙৰ কেইটাৰ মাজত সৰু দুটা চাওকচোন কি পুটকু তামোল মানে সৰু সৰু। তো গাইজ চাউতে এতিয়া সময় হ'ল দুপৰীয়া সাজৰ ৰেডি কৰিবৰ। তো এয়া মায়ে তুলি আনিলে ঘৰৰ ওচৰৰ পৰা ঢেকীয়া শাক। তো বহুত দিনৰ মূৰত আজি ঢেকীয়া শাক খাম বুলি ভাবিছোঁ। তো মই এইখিনি কাটিলোঁ তাৰপিছত দেখাই আছোঁ। আৰু যিহেতু ঢেকীয়া শাক অলপমান তো মায়ে ঢেকীয়া শাকৰ লগত দিবলৈ দুটা আলু কাটি আছে আৰু মই লৈছোঁ পিঁয়াজ কাটিবলৈ। আৰু আজি ৰাতিপুৱাতে ঢেকীয়া শাকৰ লগতে মায়ে ক'লা কচুৰ ঠাৰিও কেইডালমান লৈ আহিছিল আৰু মায়ে এয়া ধুই কাটি ৰ'দত অকণমান শুকাই লৈ আহিল। কচুত দিবলৈ এয়া চয়াবিন ভিজালোঁ আৰু বুটো ভিজাইছিলোঁ, সেইখিনি ধুই ল'লোঁ আৰু দালিখিনি হৈ গ'ল বাৰু। আৰু আমাৰ যিহেতু দুপৰীয়া চাহ খোৱাৰ অভ্যাস, তো এয়া মায়ে বনালে খলা চাপৰি পিঠা। মোৰ পিছে খলা চাপৰি পিঠা খাই বহুত বেছি ভাল লাগে। মোৰ নিচিনা আৰু কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাবচোন। আৰু এইজনীক ভাত দি দিলোঁ কাৰণ তাৰ গাটো অলপ বেয়া। এই আমাৰ বেমাৰীৰ কাৰণে আলু বিট কাটালি লেবু আৰু এতিয়া পিঁয়াজ জ্বালা দিয়াৰ পিছত কচু আৰু বুটখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু এতিয়া কচুখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ সিজিব লাগিব কাৰণ ইয়াততো পানী দিব নোৱাৰি, একেবাৰে গলত ধৰিবতো শুকানকৈ ভাজিম। এতিয়া হৈ গ'ল আৰু মই ভাত খাব বহিলোঁ। মানে মই আধা খাই থাকোঁতেহে মনত পৰিল যে ভিডিঅ' কৰিব লাগিব বুলি। বাৰু এতিয়া খাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো গাইজ এতিয়া ভাত পানী খাই ল'লোঁ, লগতে তামোল খালোঁ। আপোনালোকতো দেখাইছোঁৱে যে চিষ্টাৰৰ অসুখ হৈ আছে। তো আমি এতিয়া যাম হস্পিটেলত দেখুৱাবলৈ। তো আপোনালোকক যাওঁতে দেখাই যাম। মানে উঠিবই নোৱাৰে, মূৰ দাঙি মানে মূৰ বিষ, জ্বৰ, মানে মাজে মাজে জ্বৰটো হৈ থাকে আৰু গাৰ বহুত বিষ আৰু মূৰটো একদম কামুৰি থাকে, উঠাবই নোৱাৰে। তো কি হৈছে কি নাই, তো সেই বুলি ডক্তৰক দেখুৱাব যাম। তো মা যাব লগত, মা মই আৰু চিষ্টাৰ যাব। তো আপোনালোকক দেখা যাম, চাই যাব ভিডিঅ'টি। তো এতিয়া সোনকালে পটকৈ ৰেডি হৈ ল'ম, তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো গাইজ এতিয়া ৰেডি হৈ ল'লোঁ আৰু চিষ্টাৰো হ'ল ৰেডি। আৰু তো ডাক্তৰ দেৰিকৈ আহিব, সেইকাৰণে আমিও দেৰিকৈ ল'ব লগা হৈছে। তো মাও ৰেডি হৈ গ'ল, চিষ্টাৰো ৰেডি হ'ল আৰু সৰু চিষ্টাৰ গৈছে, তাৰ বান্ধৱীৰ বাৰ্থডে আছে তাতে গৈছে। তো আমিও যাওঁ ব'লক, আপোনালোকক দেখাই যাওঁ। গাইজ তো আমি আহি পালোঁ। আচলতে এইখন হৈছে এখন ফাৰ্মাচী, তাত এটা ক্লিনিক আছে, সেই ক্লিনিকতে ডাক্তৰ বহে। তো আমি তাতে দেখুৱাবলৈ লৈ আহিলোঁ আৰু এতিয়া মানুহ বহুত আছে, তো এইকাৰণে আমি অলপমান বহিব লগা হৈছে। আৰু এতিয়া চিষ্টাৰ হৈছে অসহ্য কাৰণ সোনকালে ঘৰত যাব লাগে, কিন্তু কি কৰিম উপায় নাই, লাইনটো ধৰিবই লাগিব। বহুত মানুহ আছে পিছতো আগতো, শেষ হ'লেহে আমি যাব পাম। আছোঁ আৰু এনেকৈ ৰখি। আৰু গাইজ এতিয়া বহুত সময় ৰোৱাৰ পিছত সোমাল বাৰু মাহঁত চেম্বাৰত। এতিয়া মই আছোঁ এনেই বাহিৰত ঘূৰি, কাৰণ গোটেইকেইজনটো সোমাব নিদিয়ে। তো গাইজ আমি দেখুৱা আহি গ'লোঁ বাহিৰত। আৰু যেতিয়া সৰু চিষ্টাৰৰ কাৰণে কিবা এটা কিনিব লগা আছিল, সেইটো কিনি আমি এয়া ঘৰলৈ গৈ আছোঁ। তো গাইজ এয়া আহি পালোঁ বজাৰৰ পৰা, মানে হস্পিটেলৰ পৰা আহি পালোঁ। তো বহুত গৰম লাগিছে, ভাগৰ ধৰিছে। এতিয়া বাজিছে 8:50। চাওক কিমান দেৰি হৈ গ'ল।
মানে বহুত ভিৰ আছিল সেইকাৰণে তো এতিয়া সোনকালে কাপোৰ চেঞ্জ কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ তো আমাৰ মইনাজনী কিতাপ পঢ়ি আছে কেইটা বজাত আহিছে মইনা ঠিকে আছে দে পঢ় চুপচাপ কি খাইছা খালি কি তো এতিয়া ডাক্তৰে কি ঔষধ দিলে আপোনালোকক দেখাওঁ লওক তো এইখিনিয়ে আছিল ঔষধ আৰু এইকেইটা দিছে পৰীক্ষা 5টা পৰীক্ষা দিছে চাওক একো নাখায় চাহ খানি কেইটানৰ পে দি থৈ দিছোঁ খাই ঔষধ খাব লাগিব নাখালে ঔষধ খালে দুৰ্বল হৈ যাবি আৰু বেছিকৈ ইফালে এইজনীক চাওক এইজনী মাথাত কি পিন্ধি আছে চাপাতৰ বাগান কাম কৰা পৰ নজক দি এইটো খুলিছা খুলি দি আৰু ৰাইজসকল এতিয়া আমাৰ ৰাতিৰ সাজৰ ৰেডি কৰিবৰ হ'ল আৰু মায়ে ৰুটি বেলি আছে কাৰণ আমি ৰাতি ৰুটি খাওঁ বেছিভাগ এতিয়া ৰুটি চুটিও বনোৱা হৈ গ'ল আৰু ময়ো গা ধুই আহিলোঁ কাৰণ বহুত গৰম লাগি আছিল এই বিৰাট বেইমান তো চুলি কসা নকপাত মাৰি খালি মোৰ লগত ফালতু বৰ্তা কৰিব তোৰ বডি আছে নেকি চালাতে দিলাই কি ধুনীয়া লাগে তো গাইস এতিয়া বহুত ৰাতি হ'ল তো ভাত খোৱা ভাল কাৰণ এতিয়া টাইম হৈছে 10:56 তো আমি ৰুটি খাওঁ আৰু সিস্টাৰ গা ভাল নহয় কাৰণে জ্বৰৰ ঔষধটো খাই তাই নোখোৱাকৈ শুই গ'ল আৰু আমাৰ সৰু সিস্টাৰ পঢ়ি আছে বাৰু আজি তো আজিৰ ভিডিঅ'টিত মই চুমিয়ে বিদায় ল'ব ওলাইছোঁ মোৰ ভিডিঅ'টি চাই থকাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ তো আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰোঁ আশা কৰিলোঁ ভিডিঅ'টি চাই ভাল লাগিল যদি ভাল লাগিলে তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আহিম অন্য এটি ভিডিঅ' লৈ তো আজিলৈ বিদায় বাই গুড নাইট সকলোকে ভালে থাকক সকলোৰে ভাল